স্ক্ৰী চুটা বয় মানুহ চিনি নাপায় ছাৰ ৰাস্তাৰ কাষত বাইকত যিটো কাইদাত শুই আছে নহয় ফুটপাথৰ গুণ্ডা বুলি ভাবি ললো মই ফুটপাথৰ গুণ্ডা তেওঁ পুলিচ আছে ৰবীন চৌধুৰী কি ৰবীন চৌধুৰী বুলি ক'লে হোল ডিপাৰ্টমেণ্টৰ নাম আছে আপুনি তেওঁকো চিনি নাপালেনে বিশ্বাস কৰক মই আজি নামটো প্ৰথম শুনিছো হে ৰবীন চৌধুৰী এজন মোদী পুলিচ অফিচাৰ চাকৰি বেছিভাগ সময় তেওঁ ছাছপেণ্ডতে কটায় খতৰনাক বস্তু এতিয়া গম পাব নহয় তেওঁক আনি লকাপত ভৰাই থৈছিল কমপ্লেইন দিলে আপোনাৰ চাকৰি খাই দিব পাৰে ছাৰ মোৰ এটা চাকৰিকে আৰু কিমান বাৰ খায় মই যাওঁ এই ক'ত যায় আপুনি মই ভৰিত পৰি দিওঁ আপুনি আৰু কেজেং লগাই ল'ব নালাগে আৰু এফালে আহক আৰু কেজেং লগাই নল'ব মোৰ ৰুমৰ ফালে এতিয়া একদম নাযাব মোক কি হ'ব মই কি জানো নিজেহে কেজেং লগাই লৈছিল মই ৰবীনৰ লগত ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিম নাহিব আপুনি হ'ব হৰি